কাৰণে বহুতেই বেছি ভাল খবৰ আহি গৈছে ইতিমধ্যে যে অক্টোবৰ 10 তাৰিখৰ ভিতৰত ৩২,০০০ চৰকাৰী চাকৰিৰ বিজ্ঞাপন প্ৰকাশ পাব। অক্টোবৰৰ 10 তাৰিখৰ ভিতৰত প্ৰকাশ পাব বিজ্ঞাপন। গৃহ বিভাগত ৪,০৯৭টা পদ, স্বাস্থ্য বিভাগত ৫,১০৫টা পদ, স্বাস্থ্য বিভাগত ৫,১০৫টা পদ, শিক্ষা বিভাগত ১০,২২৯টা পদ। নমস্কাৰ, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু ফাইনেলি বহুতেই বেছি ভাল খবৰ আহি পৰিছে যে ৩২,০০০ চৰকাৰী চাকৰি বিজ্ঞাপন প্ৰকাশ পাব অক্টোবৰ 10 তাৰিখৰ ভিতৰত। অক্টোবৰ 10 তাৰিখৰ ভিতৰত ৩২,০০০ চৰকাৰী চাকৰিৰ বিজ্ঞাপন প্ৰকাশ পাব। কোনো অফিচিয়েলি নটিফিকেশ্যন অহা নাই আৰু CM ছাৰে প্ৰত্যেকটো কথা যিহেতু কৈয়ে থাকে, ছেপ্টেম্বৰ ফাৰ্ষ্ট উইক, জুলাই মাহৰ ফাৰ্ষ্ট উইক, অক্টোবৰ ফাৰ্ষ্ট উইক, ছেপ্টেম্বৰ লাষ্ট উইক, ইমানখিনি কথা যিহেতু কৈ থাকে আৰু বৰ্তমানলৈকে কোনো অফিচিয়েলি আপডেট অহা নাই আৰু অক্টোবৰ 10 তাৰিখৰ ভিতৰত ৩২,০০০ চৰকাৰী চাকৰিৰ বিজ্ঞাপন প্ৰকাশ পাব বুলি এই নিউজটো ভাইৰেল হৈ পৰিছে টাইম 8 নিউজত। আছামিজ নিউজ চেনেল এটাত বহুতেই বেছি ভাইৰেল হৈ পৰিছে যে অক্টোবৰ 10 তাৰিখৰ ভিতৰত ৩২,০০০ চৰকাৰী চাকৰি ওলাইছে আৰু সেই ৩২,০০০ চৰকাৰী চাকৰিৰ ভিতৰত আটাইতকৈ বেছি পদ থাকিব শিক্ষাৰ বিভাগত। শিক্ষাৰ বিভাগত প্ৰায় 10,০০০তকৈ অধিক ভেকেঞ্চি থাকিব আৰু বাকী তোমালোকে আছাম পুলিচৰ জানাই ৫-৬ হাজাৰমান এটা ভেকেঞ্চি আহিবলৈ গৈ আছে আৰু সেইসমূহ ভেকেঞ্চি এতিয়ালৈকে অফিচিয়েল এনাউন্সমেণ্ট কৰা নাই। SLB আৰু ৱেবছাইটত আহি যাব। গতিকে অসম পুলিচৰ পদৰ কাৰণে যিসকলে ৱেইট কৰি আছে সেই সকলোখিনিৰ কাৰণে বহুতেই এটা ভাল পজিটিভ নিউজ হয় যে আছাম পুলিচৰ এইবাৰ ৰিক্ৰুটমেণ্টটো এটা বহুত ডাঙৰ এটা ৰিক্ৰুটমেণ্ট হ'বলৈ গৈ আছে নৱেম্বৰ মাহত আৰু সেই নৱেম্বৰ মাহতে প্ৰায় ৫-৬ হাজাৰমান ভেকেঞ্চি আহিব অক্টোবৰ ফাৰ্ষ্ট উইকত, কিন্তু ৰিক্ৰুটমেণ্টটো হ'ব নৱেম্বৰ মাহৰ ভিতৰতে। গতিকে বহুত বেছি ভাল খবৰ, অক্টোবৰ 10 তাৰিখৰ ভিতৰত গোটেইখিনি ভেকেঞ্চি প্ৰকাশ পাই যাব। অফিচিয়েলি আপডেট যিকোনো সময়ত আহি যাব। মই কৈ আছোঁ, ইয়াৰ আগৰ ভিডিঅ'বোৰতো কওঁ, এতিয়াও কৈছোঁ যে অফিচিয়েল আপডেট যিকোনো সময়তে আহি যাব। CM ছাৰে বহুবাৰে ঘোষণা কৰি আছে আৰু ঘোষণা কৰি থকা তেখেতৰ মেইন উদ্দেশ্য এটাই, আমাৰ অসমৰ নিবনুৱা সমস্যা সমাধান কৰা আৰু সেই মানে অফিচিয়েল নটিফিকেশ্যন অহাৰ আগতে বাকী অফিচিয়েলি যিমানবিলাক ইণ্টাৰভিউ হয় সেই ইণ্টাৰভিউখিনি অহাৰ আগতে যাতে আমি প্ৰস্তুতি কৰি থাকোঁ, সেই প্ৰস্তুতিত যাতে বহুত বেছি পাৰ্গত হৈ থাকোঁ, যাতে ইণ্টাৰভিউ পতাৰ লগতে যাতে আমি চিলেকশ্যন পাব পাৰোঁ, সেইটো কাৰণে CM ছাৰে বাৰে প্ৰতি ঘোষণা কৰি থাকে। ৩২,০০০ ওলাব, ২২,০০০ ওলাব, বাকী কৈছিলে জুলাই মাহৰ প্ৰথম সপ্তাহতে ওলাব 10,০০০ চাকৰি, কিন্তু সেইখিনি ষ্টপ হ'ল। আকৌ ক'লে ছেপ্টেম্বৰ মাহতে 22,০০০ প্ৰকাশ পাব, ছেপ্টেম্বৰ মাহৰ ভিতৰত আহিব। এতিয়ালৈকে ছেপ্টেম্বৰ মাহটো শেষ হোৱা নাই, হয়তো 30 ছেপ্টেম্বৰ ভিতৰতো আহি যাব পাৰে আৰু হয়তো অক্টোবৰ ফাৰ্ষ্ট উইক মানে 10 অক্টোবৰতে ধৰি থোৱা 10 অক্টোবৰৰ ভিতৰতে গোটেইখিনি ভেকেঞ্চি প্ৰকাশ পাব বুলি বাৰে প্ৰতি কৈ আছে আৰু কেইবাবাৰো ঘোষণা কৰি আছে। কিহৰ কাৰণে? যাতে সকলোৱে চিলেকশ্যন পোৱা, যাতে সময়ত সকলোৱে ভালকৈ যাতে কামখিনি কৰিব পৰা, সেইটো কাৰণে বাৰে প্ৰতি ঘোষণা কৰি আছে আৰু এইটো এটা ভাল নিউজ। এটা নিউজ চেনেলত যিহেতু এই নিউজটো বহুতেই বেছি ভাইৰেল হৈ পৰিছে যে অক্টোবৰ 10 তাৰিখৰ ভিতৰত গোটেইখিনি ভেকেঞ্চি আহিব। গতিকে ভাল নিউজ, মই কৈছোঁৱেই, প্ৰেক্টিচ কৰি থাকা, বেছি দিন সময় নাই। অফিচিয়েল নটিফিকেশ্যন আহি যাব, হয়তো আজি ৰাতিও আহিব পাৰে, হয়তো কাইলৈও আহিব পাৰে, হয়তো 10 অক্টোবৰ দিনাখনো আহি যাব পাৰে, সেইটো কোনো গেৰাণ্টি দিব নোৱাৰে। আৰু অফিচিয়েল নটিফিকেশ্যন এইটো হিচাপত আহিব SLPRBত যে বা অক্টোবৰ 10 তাৰিখে ভেকেঞ্চি আহিব 6,০০০, তাৰ দুদিনৰ আগত এখন SLPR ৱেবছাইটত নটিফিকেশ্যন পেলাই দিব, এনেকুৱা ধৰণৰ কথা। বাকী নটিফিকেশ্যন আহি যাব, প্ৰেক্টিচ কৰি থাকা, মুঠতে পূৰা এক্সেলেণ্ট ফালি থাকা। নৱেম্বৰ মাহত ফিজিকেল দিবলৈ সাজু হৈ থাকা, নৱেম্বৰ মাহত তোমালোকে ফিজিকেল দিবলৈ সাজু হৈ থাকা। ৰানিং, লং জাম্প এইবোৰ থাকিবই আছাম পুলিচৰ আৰু SI ভেকেঞ্চি আহিব, কামাণ্ডো SR ভেকেঞ্চি আহিব, বাকী UBSR ভেকেঞ্চি আহিব। UBSR জানে চিলেকশ্যন প্ৰচেছটো 1600 মিটাৰ ৰানিং আৰু ছোৱালীসকল 800 মিটাৰ ৰানিং। বাকী SIৰ কাৰণে তোমালোকৰ কোৱালিফিকেশ্যন জানাই, BA পাছ 20 বছৰ হ'ব লাগিব, কিন্তু কনষ্টেবলখিনিৰ কাৰণে 18 বছৰ হ'লেই হ'ব, বাকী 10 পাছ হ'লেই হ'ব। আৰু ডকুমেণ্টছ জানা, নৰ্মেল ডকুমেণ্টছ, স্কুল ডকুমেণ্টছ, আধাৰ কাৰ্ড, পান কাৰ্ড, এইখিনি হ'লেই গোটেইখিনি পদত এপ্লাই কৰিব পাৰিবা। গোটেইখিনি পদত তুমি চাকৰি ল'ব বিচাৰি পাবা যদি তোমালোকৰ যোগ্যতা আছে। গতিকে ভাল ভাল আপডেটসমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু প্ৰেক্টিচ কৰি থাকা, বেছি দিন সময় নাই। আৰু এনেকুৱা ধৰণৰ নিউজসমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটোৰ লগত সদায় লাগি থাকিবা, কাৰণ মই যিকোনো ভাল ভাল আপডেট দি থাকোঁ, সদায় ৰিয়েল আপডেট দিওঁ। আৰু এই নিউজটো দিলোঁ কাৰণ নিউজত ইতিমধ্যে ভাইৰেল হৈ পৰিছে অক্টোবৰ 10 তাৰিখৰ ভিতৰত বিজ্ঞাপন প্ৰকাশ পাব বুলি। আৰু বাকী এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবৰ কাৰণে মই আকৌ এবাৰ কৈছোঁ, শেষত চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু আজিলৈ মই লৈছোঁ বিদায়, ধন্যবাদ, জয় অসম।